চাপৰি ৰাইডাৰ। তো এইটো হৈছে দলঙৰ ছেকেণ্ডটো খুঁটা চাওক। ছেকেণ্ডটো সেইখন হৈছে ব্ৰহ্মপুত্ৰ নৈ আৰু এইটো ছাইডৰ পৰা আহি ডাইৰেক্ট দলং লাগি ডাইৰেক্ট যোৰহাটত পাব। हेलो गाइस, वेलकम बैक टू माय न्यू वीडियो। या विद्युत भाई, यो আৰু या মাৰ্লি ভাই, या সুৰুজ ভাই, या দীপাংকৰ আৰু या আকাশ। আমি গোটেইগাল ওলাই আহিছোঁ ফুৰিবলৈ, ছানডে ৰাইড বুলি ন, ছানডে ৰাইড বুলি ওলাই আহিছোঁ। আৰু আমাৰ মাজুলী দলংনো কিমান আগবাঢ়িছে আপোনালোকক অলপ দেখুৱাম। ইয়ো হয়নে নহয়? তো আপোনালোকে চাই থাকক ভিডিঅ'টো। আমি এতিয়া ওলাম। এতিয়া আমি ৰাওনা পৰা ৰৈছোঁ অকণমান, জেগাটো আপোনালোকে চাই দিয়ক। অ'কে, এতিয়া আমি ৰাওনাপাৰাৰ পৰা ওলাইছোঁ। এই আগত লগৰকেইটা গ'লেই। বহুত দিন ক'তো যোৱাও নাই, ছানডে ৰাইডতো ওলাই যোৱা নাই। আজি যিহেতু ছানডে সেইকাৰণে অলপ ওলাই আহিছোঁ আৰু লগৰকেইটাও মাতিলে। ইয়াৰ আগত এটা দলঙৰ ভিডিঅ' বনাইছিলোঁ, তাত কমেণ্ট আহিছে যে দলঙৰ কাম কিমাননো আগবাঢ়িছে, আপডেট লাগে বুলি। আৰু সেইকাৰণে আজি আপোনালোক ভাবিলোঁ দলংখন কিমাননো আগবাঢ়িছে আপোনালোক দেখুৱামগৈ। সেইকাৰণে অলপ আহিলোঁ ওলাই আৰু এতিয়া গৈ থাকোঁ। ইয়ো ছাগলী মাতা, গাই মাতা, এইফালে ৰাস্তাটোত চবফালে ছাগলী, গৰু, গাই চব আছে। আৰু এইটো জেগাতে চাওক, দলঙৰ কাম ইয়াতে চলি আছে। আগত ভিডিঅ'টোত আপোনালোকক দেখুৱাইছিলোঁ, যদি চোৱা নাই ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে চাই দিব। ইয়াতে বস্তুবোৰ বনায় আৰু দলঙৰ মেইন খুঁটাত দিবলৈ লৈ যায়। আজি আমি খুঁটাত দেখুৱাম আপোনালোকক কিমাননো খুঁটা হৈছে। এতিয়া পূৰা মাথাউৰিৰ ওপৰত উঠি গৈছোঁ। এইটো ছাইডে এইফালে ব্ৰহ্মপুত্ৰ হয়, এইফালৰ ছাইডটোত, আৰু এইটো ছাইডে বনাইছে দলং। আৰু এনেকৈ গৈ ডাইৰেক্ট যোৰহাটত লাগি যাব। এইটো হৈছে দলঙৰ প্ৰথমটো খুঁটা আৰু ইয়াৰ পৰা ষ্টাৰ্ট তালৈকে। আমি এতিয়া তাত যামগৈ, তালৈকে চামগৈ ন। গাইজ, দলঙৰ প্ৰথমটো খুঁটাৰ ওচৰত পালোহি। আগৰ ভিডিঅ'টো দেখুৱাইছিলোঁ প্ৰথমটো খুঁটা। এইটো চাওক, এইটো হৈছে প্ৰথমটো খুঁটা। আৰু এইটো ছাইডে গ'লে চব খুঁটা পাই যায়। এইটো ছাইডে গ'লে মই ধুনীয়াকৈ গৈ দেখুৱাম আপোনালোকক। বাইকবোৰ চব লাইন আপ কৰা হৈছে। ইয়াতে ফটোশ্বুট হ'ব ধুনীয়াকৈ এইটো লোকেশ্যনত। আপোনালোকে ফটোবোৰ চাব ইনষ্টাগ্ৰামত, চবৰে একদম লিংক দি দিম, চবৰে লিংক দিম দা। আপুনি কিবা ক'ব মোৰ ভিডিঅ'ত? মজা আ গয়া। কিবা ক'ব? মাৰিবি নি? আৰু আপোনালোকক দেখুৱাইছিলোঁ আগতে তাত একদম সেইটো জেগাত জুম কৰি দেখুৱাই দিছোঁ আপোনালোকক। তাতে দলঙৰ কাৰণে যি বস্তু লাগে মানে তাতে বনোৱাৰ পিছত লৈ আহি ডাইৰেক্ট দলঙৰ খুঁটাত দিবলৈ লৈ যায়। আৰু তাত এতিয়া নাযাওঁ, আগৰ ভিডিঅ'টোত গ'লোঁ, আপোনালোকে চাব যোনে চোৱা নাই আগৰ ভিডিঅ'টো। তো এইটো হৈছে দলঙৰ ছেকেণ্ডটো খুঁটা চাওক, ছেকেণ্ডটো খুঁটা। আৰু এয়া ছেকেণ্ডটোৰ পিছত থাৰ্ডটোৰ পিছত ফ'ৰ্থটোৰ পিছত 5, তেনেকৈ গৈ আছে। এইটো 3 নম্বৰটো খুঁটা। চব কাম কৰিয়ে আছে এতিয়া। চাওক, আৰু এইটো ছাইডে পানীও অলপ হৈছে। এইটো চাওক 4 নম্বৰটো খুঁটা। 4 নম্বৰ পিছত 5 নম্বৰ, 5 নম্বৰ পিছত 6 নম্বৰ, 6 নম্বৰ পিছত 7, 7ৰ পিছত 8, 9, 10কৈ গৈ একদম ডাইৰেক্ট যোৰহাটত পাই যাবগৈ দলংখন। তাৰপিছত আমি যাম আৰু ধুনীয়াকৈ। দিন আছে আৰু এতিয়াও বহুত দিন হ'ব, কিমান দিন ঠিক নাই। আৰু এইবোৰ মেচিনে বনায়। চাওক, ভিডিঅ'ত চাগে অলপ সৰু আহিছে, কিন্তু খুঁটাটো বহুত ডাঙৰ। তাত কেইফুট লিখি থোৱা আছে নেকি, চাই ল'ব। ইয়াৰ আগৰ ভিডিঅ'টো ইয়ালৈকে খুঁটা বনাইছিলে নেকি, এইটো খুঁটালৈকে বনাইছিলে। আৰু এতিয়া 2টা খুঁটা বেছিকৈ বনাইছে চাগে, এইটো খুঁটালৈকে আছিলে চাগে। আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে যদি ভিডিঅ'টো চাইছে। আৰু এতিয়া এই 2টা খুঁটা বনালে। অকণ আগলৈ গৈ চাই আহোঁ। এইটো চাওক খুঁটা। আৰু ইয়াৰ পৰা কাম আৰম্ভ হোৱাই নাই। এইখনেই হৈছে ব্ৰহ্মপুত্ৰ নৈ, ইয়াৰ পৰাই গৈ ডাইৰেক্ট লাগিবগৈ যোৰহাটত। এইটো হৈছে অফলামুখ ঘাট পৰে।
এইখনে হৈছে ব্ৰহ্মপুত্ৰ নৈ। এইটো চাইডে অলপ পানী বাঢ়িছিলে আৰু এতিয়াতো ফেৰী বন্ধ হৈ আছে কালিয়ে আজিয়ে, আমাৰ মাজুলী ফেৰী পানী বঢ়াৰ কাৰণে। আৰু এইখনে হৈছে ব্ৰহ্মপুত্ৰ নৈ আৰু এইটো চাইডৰ পৰা আহি ডাইৰেক্ট দলং লাগি ডাইৰেক্ট যোৰহাটত পাবগৈ। তাৰপিছত আমি যাম আৰু কিমান দিন হয়, কিমান বছৰ হয়, কিমান ঠিক নাই, হ'বগৈ আৰু এসময়ত গৈ। তাতো ওচৰত আহি দেখুৱাই দিছোঁ, চব কিমান ডাঙৰ, কিমান বহল। দেখিবলৈহে তাৰ পৰা ওচৰ আহিছিলে, এপাক ঘূৰি দিছোঁ, কিমান বহল। চাওক কিমান বহল। ইয়াৰ পৰা এতিয়া ওলাই দিলোঁ আৰু সঁচা কথা ক'বলৈ গ'লে এতিয়া দলঙৰ কাম ইমান আগবঢ়া নাই। এটা দুটা খুঁটাত মানুহে কাম কৰি আছে, তথাপিও যিটো জোৰত বনাব লাগিছিলে সেইটো জোৰত বনোৱা নাই। এনেকৈ হ'লেতো 10 বছৰ লাগি যাব দলঙৰ কাম। তাত এয়া মানুহ লগাই নাই এতিয়ালৈকে কাম, কিন্তু এটা দুটা আহি প্ৰথমটো খুঁটাতে মানুহ দুটামানে কিবা কাম কৰি আছে আৰু সেয়াই। চাওক অকল এইটো খুঁটাতে বনাই আছে আৰু এইটো খুঁটাত বনাই আছে, কিন্তু অকল দুটা খুঁটাতে বনাই আছিলে। এনেকৈ হ'লেতো বহুত দিন লাগি যাব, আপোনালোকে নিজে চাব পাৰে। একো নাই, জল্দি জল্দি হ'লেই হ'ল আমাৰ মাজুলীবাসী ৰাইজৰ কাৰণে। চাপৰি ৰাইডাৰ এতিয়া ৰাণাপাত প্ৰাগ এখনৰ ওচৰত ফটো অলপ আকৌ মাৰিম বুলি ভাবিছোঁ। চবেই ফটো মৰা ধান্দাতে আহিছে শান্তি ৰাইড বুলি, আৰু এতিয়া ফটো ভালকৈ মাৰি লওঁ। আৰু আপোনালোকক যে কৈছিলোঁ প্ৰাগ বুলি নহয়, মানে ইয়াতে গধূলি সময়ত বহিবলৈ পাৰে। আৰু এইটো মাজুলী এটা ভাল লোকেশ্যন। আৰু এইটো চাওক পুখুৰী, ইমান ডাঙৰ পুখুৰী ন। ৰাণাপাৰ নামৰ ঠাইখনত আছে মাজুলী, দক্ষিণ পাতলৈ যোৱা ৰাস্তাটোত। আৰু ইয়াতে এনেই গধূলি সময়ত বহিবলৈ পাৰে। আৰু চাওক লোকেশ্যনটো কি আল্টিমেট। আজি ভিডিঅ'টো ইমানে আছিলে, ইয়াৰ পৰা ভিডিঅ'টো এণ্ড কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব। মাজুলী দলং কাম কিমান আগবাঢ়িছে আকৌ ভিডিঅ' এটা দিম আপোনালোকক ভালকৈ। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু বাই বাই। জয় আই অসম, জয় আই মাজুলী, জয় আই অসম, জয় আই ইণ্ডিয়া, জয় হিন্দ।